হেল্ল' গাইজ, কি খবৰ ন আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ঔটেঙাৰে মাছ। চাই থাকিব। এতিয়া আমি মাছখিনি ভাজি ল'লোঁ। তাৰ লগত আমি লৈছোঁ শুকান জলকীয়া, আদা নহৰু অলপ আৰু পিঁয়াজ। এয়া আলু বইল কৰি লৈছোঁ, যিহেতু ঔটেঙাৰ লগত আলু বইল কৰি দিব লাগে। এইটো আমি কুকাৰতে বইল কৰি লৈছোঁ আলু আৰু ঔটেঙাখিনি। এয়া আমি শুকান জলকীয়া দিছোঁ। তাৰ পাছত সৰিয়হ দুটামান ফুটাই ল'ম, যিহেতু টেঙাৰ আঞ্জা বনালে সৰিয়হ দুটামান ফুটাই দিলে বেছি ভাল লাগে। এতিয়া অলপ পিঁয়াজো দি দিম। দেখিছেনে কি ধুনীয়াকৈ সৰিয়হকেইটা ফুটিছে। এয়া পিঁয়াজখিনি অলপ সময় ভাজি থাকিম। অলপ ৰঙচুৱা হ'বলৈ দিম পিঁয়াজখিনি। তাৰ পাছত আমি আদা নহৰু অলপমান দি দিম। আদা নহৰু অলপ দি ভাজি ল'ম। যিহেতু মই আলু বইল কৰোঁতে তাতে হালধি আৰু নিমখ জোখত দিয়ে দিছিলোঁ। যদি নহয় আৰু পিছত দি দিম। এয়া বইল কৰি থোৱা আলু আৰু ঔটেঙাখিনি এয়া দিছোঁ। বহুত দিন মানে টেঙা তৰকাৰী খোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি মাছেৰে টেঙা অকণকে বনাওঁ দুপৰীয়া। মাছ মাংস খাই খাই যিহেতু আমনি লাগি যায়, টেঙা অলপমান খালে ভাল লাগে। এয়া এতিয়া বইল কৰি থোৱা পানীখিনিও দি দিম আৰু ঔটেঙাখিনিও ধুনীয়াকৈ দি দিম। জোল হ'ব এইটো। যিহেতু ঔটেঙাৰ জোল খাই বৰ ভাল লাগে, মোৰতো বহুত প্ৰিয়। আপোনালোকৰ প্ৰিয়নে জনাবচোন। এতিয়া অলপমান উতল আহিবলৈ দিম। তাৰ পাছত মাছকেইটা দি দিম। এয়া মাছ দি দিছোঁ। তাৰ পাছত অলপ উতল আহিলে হৈয়ে যাব। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈও বৰ ভাল লাগিল। মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। আজিলৈ আহিছোঁ আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম অতি সোনকালে। বাই।